নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম SSC 2025 বৰ্ষৰ ওপৰত। 25 বৰ্ষৰ বাবে আমি কেনেদৰে প্ৰিপাৰেশ্যন কৰিলে ভাল হ'ব, কি পঢ়িব লাগিব, কি নপঢ়িলেও চলি যাব, তাৰ ওপৰত আজি আমি এটা সৰু ভিডিঅ' লৈ আহিছোঁ। যদি আপুনি ভিডিঅ'টো চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। এতিয়া প্ৰশ্নটো হ'ল আমি কেনেদৰে পঢ়িম। পঢ়িবলৈ হ'লে তুমি 4খন কিতাপ কিনিব লাগিব, 4টা বহি কিনিব লাগিব। সেইটো যদি তুমি আগতেই কৰি থৈছা ভাল খবৰ, ঠিক আছে। এতিয়া ইউটিউবত যদি আমি 100মান স্ক্ৰীনশ্বট মাৰি আনি পঢ়িবলৈ ট্ৰাই কৰোঁ, তেতিয়াহ'লে মানে স্ক্ৰীনশ্বটেই হৈ থাকে। ময়ো তেনেকুৱাই কৰিছিলোঁ আগতে, কিন্তু তাৰপিছত মই যেনিবা বহি কিনিলোঁ, তেতিয়াৰ পৰা অলপমান শুধৰণি হৈছে, ঠিক আছে। এতিয়া তুমি কি কৰিবা, 4খন বহি কিনি আনিবা, এতিয়াই আনিবা। ৰিজনিঙৰ বাবে এখন, মেথছৰ বাবে এখন, জিকেৰ বাবে এখন। সেই জিকেখনত তুমি কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুড কৰিবা, আৰু তোমাৰ হিন্দী বা ইংলিছ যিটো তোমাৰ অবজেক্টিভ টাইপ, যিটো তোমাৰ ভাল লাগে সেইটো তুমি কৰি ল'বা, ঠিক আছে। চবৰ কাৰণে চবকেইখন বহি তাত তুমি চিলেবাছ বনাই ল'বা, ভালদৰে তুমি পঢ়িবা, তেতিয়াহে তোমাৰ এক্সামটো কোৱালিফাইড কৰিব পাৰিবা, ঠিক আছে। আজিকালি কম্পিটিশ্যন বহুত হাই হৈ গৈ আছে, যিহেতু চবেই নেকি পঢ়া শুনা কৰে, ঠিক আছে। যিহেতু অনলাইন মাধ্যমেৰে পঢ়িব পৰা হৈ গ'ল, সেইবাবে কম্পিটিশ্যন বহুত হাই হ'ব। তুমি কাট অফ যোৱাবাৰত তুমি নিজেই লক্ষ্য কৰিলে গম পাবা, যোৱাবাৰতকৈ এইবাৰ বেছি হাই গ'ল, এইবাৰতকৈ অহাবাৰ বেছি হাই যাব পাৰে, আৰু যাব পাৰে নহয়, যাবই, ঠিক আছে। কম্পিটিশ্যন হাই হৈ গৈ থাকিব, ঠিক আছে। লগতে কি হ'ল, আমি স্ক্ৰীনশ্বটৰ মাধ্যমেৰে পঢ়ি থাকি কাম নাই, আৰু আমি কি কৰিব লাগিব, যেতিয়া আমি পঢ়িব আৰম্ভ কৰিম তেতিয়া আমি এইটো মাথাত মাৰিব লাগিব প্ৰশ্ন কি আহি আছে, ঠিক আছে। তুমি 100মান বিশ্বব্ৰহ্মাণ্ড পঢ়িলেতো লাভ নাই না, প্ৰশ্নটো বহুত আছে, হাজাৰ বিজাৰ লাখ লাখ প্ৰশ্ন আছে। তুমি প্ৰশ্ন কি পঢ়িবা সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। তুমি প্ৰিভিয়াছ ইয়াৰ ছল্ভ কৰিব ট্ৰাই কৰা। যদি তুমি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পোৱা নাই, ষ্টাডি উইথ কমল নামৰ টেলিগ্ৰাম চেনেলটো তুমি পাই যাবা, মই ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম, সেইটো তুমি পাই যাবা, তাতে পাবা। আৰু নেক্সট আহিলে আমাৰ, যদি তুমি এক্সাম হললৈ গৈ প্ৰশ্নখিনি যদি তুমি এটেম্প কৰিবলৈ টাইম নোপোৱা, তেতিয়া তোমাৰ কিন্তু বহুত বেছি মাইনাছ খাই যাবা। সেইবাবে কিহৰ প্ৰতি গুৰুত্ব দিব লাগিব, টাইমৰ প্ৰতি গুৰুত্ব দিব লাগিব। টাইমৰ প্ৰতি তুমি টাইম কেতিয়া মেনেজ কৰিব পাৰিবা, যেতিয়া তুমি মক টেষ্ট দিবা। মক টেষ্ট তুমি যিমান পাৰা সিমান তুমি মক টেষ্ট দিয়া, কিন্তু মক টেষ্ট দিয়াৰ আগত তুমিতো অলপ পঢ়ি ল'ব লাগিব। যদি তুমি একোৱেই নাজানা, তেতিয়াহ'লে তুমিতো মক টেষ্ট ট্ৰাই কৰিব নোৱাৰিবা। গতিকে প্ৰত্যেকখিনি টপিক যেতিয়া তুমি ক্লিয়াৰ কৰি ল'বা, তেতিয়াহে তুমি মক টেষ্ট এটেম্প কৰিব পাৰিবা, ঠিক আছে। তেতিয়া তোমাৰ অলপ মাৰ্ক আহিব, আৰু মাৰ্ক আহিলে তোমাৰ মনটো এনেই ভাল লাগি যাব, ঠিক আছে। পালা বুজি। এতিয়া মক টেষ্ট দিবলৈ হ'লে তুমি টাইমটো ইয়াতেই, মানে কি এক্সাম হলত গৈ বহুত ভয় লাগে, গতিকে ইয়াতেই যদি তুমি ভয়টো মাৰি যাব পাৰা, তেতিয়া তুমি টাইমখিনি ধুনীয়া টাইমত তুমি কভাৰ কৰিব পাৰিবা, গোটেইকেইটা প্ৰশ্ন সহজতে চাব পাৰিবা, ঠিক আছে। কিয় কৈছোঁ মই কথাটো, যিহেতু তুমি ৰিজনিং পালা যেনিবা, প্ৰথমতে ৰিজনিং কৰি থাকোঁতে বহুতখিনি টাইম গুচি যায়। সেইখিনিত মানে কি, যদি তুমি ইমান টাইম এইখিনি য'ত ৰিজনিঙত খেদালা তুমি, সেই টাইমখিনিৰ যদি 5 ছেকেণ্ড এটাও তুমি যদি জিকেট দিলা হয়, সেই জিকেট এটা সৰু কুৱেশ্যন আহিছিলে, সেইটো তুমি পাৰিলা হয়। বেদ কেইখন বুলিও কুৱেশ্যন আহে SSC, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে একো মতলব নাই। যদি তুমি কিন্তু মানে কি 80টা কুৱেশ্যন আহিব, সেই 80টা কুৱেশ্যনত তুমি 80টাই চাব লাগিব এবাৰ হ'লেও, কোনটো কুৱেশ্যন সহজ আছিলে, কোনটো কুৱেশ্যন টান আছিলে। এতিয়া মেইন পইণ্টলৈ ঘূৰি আহোঁ, যিখিনি আমাৰ এক্সাম হ'ব, সেই এক্সামত আমি টাইমটো মেনেজ কৰিবলৈ হ'লে এতিয়া আমি প্ৰিপেয়াৰ হ'ব লাগিব। এতিয়া আমি মানে কি প্ৰেক্টিছ কৰিব লাগিব। যদি তুমি এক্সাম হলত গৈ পৰীক্ষা দিবলৈ যোৱা, তেতিয়াহ'লে তোমাৰ এক্সামো শেষ হ'ব, টাইমো শেষ হ'ব, আৰু তুমিও শেষ হৈ যাবা। গতিকে ইয়াতেই তুমি যদি প্ৰেক্টিছ কৰি যোৱা, তুমি এঘণ্টাত যদি 80টা কুৱেশ্যন এটেম্প কৰিব পৰা হৈ যোৱা, মানে কি তুমি চাব পৰা হৈ যোৱা, 80টা এটেম্পটো এনেও কৰিব নালাগে, ইমান একো কাট অফ নাযায়। যদি তুমি 100 পাব লাগে, তুমি 50টা কুৱেশ্যন ভালকৈ ধুনীয়াকৈ কৰিলেই তোমাৰ 100 আহি যাব। আৰু 100ৰ পৰা কাটি গৈ যোৱা মানে তোমাৰ 80 বা 90 এটাও থাকে, তেতিয়াহ'লে তোমাৰ ধুনীয়াকৈ নাম আহি যাব, চিম্পল কথা। গতিকে তুমি কি কৰিবা, তুমি ইয়াতেই মক টেষ্ট দিবা, পঢ়ি উঠি কিনে মক টেষ্ট দিবা। মক টেষ্ট দিবলৈ ভয় নকৰিবা, 2 পোৱা, 4 পোৱা, 20 পোৱা, 100 পোৱা মোৰ ক'ব লগা নাই। তুমি মক টেষ্ট দিবা, তোমাৰ ভয় মৰি যাব, ঠিক আছে। পালা বুজি। মক টেষ্ট দিবা, তুমি মক টেষ্ট ক'ত দিবা, মক টেষ্ট তুমি RWA এপটো আনিবা, RWA ৰোজগাৰ উইথ অংকিত বুলি মাৰি দিবা প্লে ষ্ট'ৰত, তাত আহি যাব, ঠিক আছে। তাত গৈ তুমি ফ্ৰী মক টেষ্ট দিব পাৰিবা, বা তুমি প্লে ষ্ট'ৰত গৈ SSC এক্সাম প্ৰিভিয়াছ ইয়াৰ এনেদৰে কিবা নহয় কিবা মাৰিলেও তাত মানে আহিয়ে যায় প্ৰিভিয়াছ ইয়াৰ পেপাৰ, বা তোমাৰ মক টেষ্ট, ফ্ৰী মক টেষ্ট, চবখিনি ফ্ৰী হয়। গতিকে তাত তুমি এক্সাম দিব পাৰিবা, ঠিক আছে। নেক্সট কথা, এজ এ ফ্ৰেণ্ড তোমাক মই এটা কথা কওঁ, তুমি যদি এইটো বিচাৰা যে ইয়াৰ 1 লাখ ছাবস্ক্ৰাইবাৰ আছে, 2 লাখ ছাবস্ক্ৰাইবাৰ আছে, ইয়াৰ চেনেলটোত মই ভাল শিকিব পাৰিম, ঠিক আছে। কথাটো সেইটো নহয়, যিজন টিচাৰে তোমাক বুজায়, সেই টিচাৰজনৰ পৰা তুমি কিবা শিকিব পাৰিছা নাই, সেইটোহে বেছি ইম্পৰ্টেণ্ট কথা। তুমি য'ত পঢ়িছা সেইটো কাৰো একো মতলব নাই, চব টিচাৰেই বেষ্ট। কিন্তু টিচাৰজনে শিকোৱাৰ পিছত তুমি বুজি পাইছা নাই, তোমাৰ আয়ত্তলৈ আহিল নে নাই বস্তুখিনি,
সেইটো হৈছে মেইন কথা তুমি ডিজিটেল বোৰ্ডত পঢ়িছা নে হোৱাইট বোৰ্ডত পঢ়িছা এক্সামিনাৰ তোমাক সেইটো নোসোধে তোমাক প্ৰশ্ন সুধিব তুমি প্ৰশ্নটোত তুমি কিমান ডট সোমাই গৈ উত্তৰটো আনিব পাৰিবা এক্সামিনাৰ তোমাক সেইটোহে চেক কৰিব গতিকে তুমি দামী চেনেল বিচাৰি মই তোমাক কোৱা নাই যে তুমিও হয়তো ভাবিব পাৰা ইয়াৰ 20,000 ছাবস্ক্ৰাইবাৰ আছে ইনো কি দিব মইতো তোমাক মই টিচাৰ বুলি তোমাক মই কোৱা নাই মই এজ এ ফ্ৰেণ্ড তোমাক কথাখিনি কৈছোঁ মানে কি মই যেহেতু এক্সামটো দি পাইছোঁ বাৰে বাৰে দি পাইছোঁ ঠিক আছে মই যেহেতু 4বাৰ এক্সাম দিলোঁ 4বাৰে মই যেনিবা পাছ কৰিছিলোঁ গতিকে মই বুজি পাওঁ কুৱেশ্যন কি আহে কি পঢ়িলে ক'ত ল'ৰাই খোকোজা খাব কি কৰিলে সোনকালে খোকোজাটো ভাঙি যাব সেইখিনি কথা মই বুজি পাওঁ ঠিক আছে আৰু মই কোনো টিচাৰ নহয় মই তোমাক ক'লে মই কোনো টিচাৰ নহয় কিন্তু মই বস্তুটো জানো যে এইটো অংক এনেদৰে কৰিলে বহুত সোনকালে ওলায় ঠিক আছে যদি তোমাক টিচাৰজনে বোৰ্ডখন ভৰ্তি কৰি বুজাই দিলে তুমি ভাবিবা যে এইজন টিচাৰৰ পৰা শিকিলে মোৰ ভাল হ'ব তেনেকুৱা কথা নহয় য'ত তুমি ততেই শিকা য'ত তোমাৰ বেছটো ওলায় হে মানে কি তুমি সেইজন শিক্ষকে শিকোৱাৰ পিছত তুমি বুজি পাইছা তুমি নিজে কৰিব পাৰিছা আৰু এইখিনিতে আমি এটা বেটছ চলাই আছোঁ ক্লাছ বৰ্তমান চলি আছে যদি তুমি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে তুমি মোক 6000848358 এই নম্বৰটোত কণ্টেক্ট কৰি ল'ব পাৰিবা তাত তুমি 249 পে' কৰি এড হ'ব লাগিব ৰিজনিং আৰু মেথছ তাত তোমাৰ বেছিকৰ পৰা একেবাৰে সহজকৈ অসমীয়াত বুজোৱা হৈ আছে ডেমো ক্লাছ হিচাপে তুমি আমাৰ আগৰ ভিডিঅ'টো চাব পাৰা তাত মই মেথছৰ এটা ভিডিঅ' দিছিলোঁ প্ৰিভিয়াছ ইয়াৰ পেপাৰ যদি তুমি বুজি পাইছা কথাখিনি তোমাৰ আয়ত্তলৈ আহিছে তেতিয়াহ'লে তুমি মোক কণ্টেক্ট কৰিবা ঠিক আছে মই তোমাক বুজাই দিবলৈ পাৰ্যমানে চেষ্টা কৰিম কিন্তু মই তোমাক এইখিনিতে আকৌ এবাৰ কৈ দিলোঁ মই কোনো টিচাৰ নহয় এক্সামটো যিহেতু ময়ো দিম কিন্তু মেইন কথাটো হ'ল মই যেহেতু এক্সামটো বাৰে বাৰে দিয়ে আছোঁ গতিকে মোৰ হয়তো ইচ্ছা নোহোৱা হৈ যাব পাৰে পঢ়িবৰ বাবে সেইবাবে মই এইটো কাম কৰিছোঁ মই বেলেগক পঢ়াবলৈ হ'লে মই নিজে আগতে পঢ়ি ল'ব লাগিব তেতিয়া মোৰ পঢ়াটো এনেই হৈ যাব ঠিক আছে মোৰ পঢ়াটো এনেই হৈ যাব লগতে মই বেলেগকো পঢ়াই থাকিম ভিডিঅ'ৰ মাধ্যমেৰে ঠিক আছে যদি তুমি সেই ভিডিঅ'টো চাই ভাল পোৱা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো চাবা আৰু তেনেকুৱা ভিডিঅ' লাগিলেও কমেণ্ট কৰি জনাই দিবা ঠিক আছে আৰু যদি তুমি ইণ্টাৰেষ্টেড হয় আমাৰ পেইড ক্লাছটোৰ লগত তেতিয়া তুমি মোক যোগাযোগ কৰিবা ঠিক আছে আৰু নেক্সট কুৱেশ্যন ওলাই হয় এতিয়া নেক্সট কুৱেশ্যন হৈছে কাগজৰ ওপৰত EWS তোমাক এই বছৰ কি বিচাৰিছে 2023ৰ EWS বিচাৰিছে য'ত নেকি ল'ৰাখিনি যিখিনি 2023ৰ EWS নাই তেখেতলোকক হয়তো ওলাই দিব পাৰে EWSৰ পৰা ঠিক আছে সেইবাবে তুমি কি কৰিবা 2024টো শেষ নহওঁতেই তুমি EWSখন এপ্লাই কৰা এতিয়া বৰ্তমান ষ্টেটৰখন ঠিক আছে চেণ্ট্ৰেলখন লাগে কেতিয়া লাগে যেতিয়া মানে কি ট্ৰেইনিং আধা হৈ যায় তেতিয়া এবাৰ ফাইনেল ভেৰিফিকেশ্যন হয় তেতিয়া তোমাক চেণ্ট্ৰেলৰখন বিচাৰিব এতিয়া তুমি ষ্টেটৰখনৰ ইণ্টাৰভিউ দিব পাৰিবা ঠিক আছে EWSখন কি কৰিবা তুমি বৰ্তমান 2024টো শেষ নহওঁতে তুমি EWSখন বনাই আনিবা তেতিয়াহ'লে মানে 2024ৰ EWS বুলি ক'লে খাটি যাব ঠিক আছে পালা বুজি